Hello everyone, পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ৰাতিপুৱা সাজটোৰ কাৰণে সবজি ছিঙিবলৈ আহিছো। এয়া মায়ে ছিঙি আছে ফুলকবি আৰু আজি দিনটো কেনেকেনো পাৰ কৰো তাকে আপোনালোকক দেখাও ভাবিলো। চাই যাব ভিডিঅ'টো শেষলৈকে। এইফালে ফুলকবি ওলাইছে আৰু আপোনালোকৰ ঘৰত শাক পাচলি সবজি কৰিছেনে নাই কমেণ্ট কৰি জনাবচোন। নিলো ফুলকবি আৰু এইবোৰ পিঁয়াজ পাত আৰু ধনিয়া, পিঁয়াজ পাত আৰু ধনিয়া চাটনি খাবলৈ আনিছোঁ। এই ফুলকবি বইল বনাম এতিয়া। ভাতটো পাতি দিলোঁ মই আৰু ভাতটো দুটা কুকাৰত পতা কাৰণটো সৰু কুকাৰটোত পাপাৰ ভাত হয়। এয়া উখৰা চাউল, পাপা চুগাৰ পেচেণ্ট যিহেতু তেওঁৰ কাৰণে বেলেগকৈ পতা হয় আৰু আজি তেওঁৰ ভাতটো চিটিয়ে মৰাই দিছোঁ কুকাৰত। এতিয়া মই বইল বনাবলৈ শাকখিনি কাটি লৈছোঁ। এয়া শাকখিনি কাটি হৈ গ'ল। আজি মই কেনেকৈনো বইল বনাওঁ আপোনালোকক দেখাম, চাই যাব ভিডিঅ'। আৰু এইফালে পানীও গৰম হ'ল আৰু এতিয়া শাকখিনি দিব লৈছোঁ মই। আৰু এতিয়া মই ঢাকনিখন বন্ধ কৰি দিছোঁ আৰু উতলিব দিম। এতিয়া উতলাৰ পিছতহে বাকীবোৰ বস্তু দিম। এয়া উতলিলে আৰু ইয়াত এতিয়া মই শুকান বাঁহগাজ অলপ দিম। আৰু প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। আৰু আমাৰ ঘৰত নহৰু চহৰু কিন্তু একো নিদিওঁ দেই বইল বনালে। নহৰু দিলে নাখায় কোনো। বইলটো হোৱালৈকে মই এইফালে মুৰ্গী মাংস যোৱাকালি ৰাতিৰ মুৰ্গী মাংস অলপ থাকি গৈছিল, সেয়া অলপ গৰম কৰি লৈছোঁ। আজি এয়াই খাম আৰু এইফালে বইলটো হৈ গ'ল। এইফালে মই বেতালে অলপ উলিয়াই এতিয়া ইয়াত মই দুটা জলকীয়া খুন্দি দিম, কাৰণ পাপা তেল মছলা দিয়া চবজি একো নাখায় যিহেতু, সেইটো কাৰণে তেওঁক অলপ হ'লেও মানে বইলত জালটো লাগে আৰু সেইটো কাৰণে জাল দি দিওঁ। এইফালে মোৰ বইল হৈ গ'ল, ধনিয়া অলপ দি এতিয়া নমাই দিওঁ আৰু এইফালে বেটাৰ চবজিখিনিতো ধনিয়া অলপ ছটিয়াই দিছোঁ। আৰু এইফালে এতিয়া মই চাটনি খুন্দিব লৈছোঁ। এইটো কি পাত চিনি পাইছেনে? চফ গছৰ পাত হয়, চফ গছ। আৰু এইফালে খুন্দুনাটোৰ ভিতৰত ধনিয়া আৰু চফ পাতৰ লগত আৰু এইখিনি জলকীয়া কেইটামান পুৰি লৈছোঁ। এইফালে এতিয়া মই খুন্দি লৈছোঁ চফ পাত, ধনিয়া আৰু জলকীয়াত প্ৰয়োজন অনুসৰি নিমখ দি। এইফালে এইখিনি মই বাতিত উলিয়াই লৈছোঁ পাপাৰ কাৰণে অলপ। আৰু এতিয়া ইয়াত মই বস্তু এটা মিক্স কৰিম, এইটো আপোনালোকে খাইছেও চাগে। এইটো নাগাবিলাকে আখুনি বুলি কয়, এনেই টাংচাসকলে পেনাম বুলি কয়। এইটো অলপ লৈ মই জুইত অলপ পুৰি লওঁ। এতিয়া এইখিনি ইয়াতে মই খুন্দি ল'ম। হৈ গ'ল মোৰ চাটনি আৰু এইখিনিৰ সোৱাদটো একদম শুকান মাছৰ নিচিনা অলপ গোন্ধ এটা আহে। এইফালে হাজবেণ্ডক ভাত উলিয়াই দিলোঁ আৰু ময়ো ভাত খাই আছোঁ, ধুনধুনো ভাত খাই আছে। মই আজৰি হৈ আমি এতিয়া আকৌ খাৰচাং যাবলৈ ওলাইছোঁ খ্ৰীষ্টমাছ বজাৰ কৰিবলৈ বুলি। আমি এতিয়া খাৰচাং যাবলৈ ওলাইছোঁ খ্ৰীষ্টমাছ বজাৰ কৰিবলৈ ন। আমি এতিয়া খাৰচাং যাম দেই।
ইফালে আমি পাই গ'লোহি আৰু ইফালে হাজবেণ্ড আৰু পাপা কাপোৰৰ দোকানত তেওঁলোক কিবা পাপাও কাপোৰ ল'বলৈ আছে আৰু তেওঁলোক কাপোৰৰ দোকানত সোমাই থাকোঁতে ময়ো সোমাই ল'লোঁ পাৰ্লাৰত থ্ৰেডিং কৰিব লগাও আছিলে আৰু ক্লিনজিঙো কৰি লৈছোঁ কাৰণ হোৱাইট হেডছ বহুত হৈ গৈছিলে মোৰ বেটা জন্ম হোৱাৰ পৰা মোৰ ফেচ ৱাছ কৰিবলৈ টাইমে নোহোৱা নিচিনা হৈ গৈছে আৰু ইফালে আমি খাৰচাং বজাৰ পালোহি মেইন বজাৰ আৰু এখন শনিবাৰে আৰু মঙলবাৰে বহে বজাৰখন সেই গাইজ ঘৰত পাই মেলি অলপ ৰেষ্ট কৰি ল'লোঁ ইফালে বেলিও পৰিলে আকৌ গধূলি সাজটোৰ কাৰণে ভাত বনাবলৈ হ'লেই এতিয়া মই ভাত বনাই আছোঁ ইফালে জুইত মই বইল বনাই আছোঁ ইফালে ভাত পানী খাই মেলি আজৰি হৈ আকৌ চাৰ্চলৈ পালোহি চাৰ্চত খ্ৰীষ্টমাছৰ কাৰণে গানৰ ৰিহাৰ্চেল কৰিবলৈ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ বাই বাই